খোলাখিনিৰ পৰাই সূতা উলিওৱা হয়। এই সূতা যিটো আমাৰ বহুত মূল্যৱান আৰু বহুত দামী সূতা, ইয়াৰ পৰা হ'ব এই সূতা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। নিশ্চয় বিহু কেনেকৈ পাৰ কৰিলে বাৰু, ভালকৈ পাৰ কৰিলে নে? আমাৰো ভালে বেয়া মাজতে পাৰ হ'ল, কিন্তু আজি বিহু শেষেই হোৱা নাই। অৱশ্যে আমাৰ নিয়ম মতে 7 দিনলৈকে বিহু থাকে। এতিয়া 7 দিনটো হোৱা নাই, 5 দিনমান হ'ল চাগে, আৰু বিহু প্ৰায় শেষেই হ'ল। আজিকালি বিহু 7 দিনলৈ নাথাকে, 3 দিনতে শেষেই হয়। আৰু ল'ৰা ছোৱালীবিলাকৰো ইমান উৎসাহ নেদেখিলোঁ এইবাৰ বিহুত। কিন্তু আৰু আমিতো বিহু তেনেকৈ ইমান আমাৰ নাথাকে, সৰু ল'ৰা ছোৱালীবিলাকৰহে বিহু বেছি লাগে। তেওঁলোক অৱশ্যে সৰু ল'ৰা ছোৱালীবিলাকেও এইবাৰ ইমান বেছি বিহুৰ কাৰণে আগ্ৰহ দেখুওৱা নাই। আনকালে যেনেকৈ বিহু মাৰে, বিহু গায়, এইবাৰ কিন্তু তেনেকুৱা নাই। আৰু এয়া আজি বতৰ পূৰা ৰ'দ দিছে। এইকেইদিনটো কিমান দিন যে বৰষুণ দিলে, বৰষুণৰ অন্তত এয়া ৰ'দ একদম ফাটি চিটি ওলাইছে বেলি, ইমানেই গৰম, ফেন নচলায়ো থাকিব নোৱাৰি। আৰু এয়া আমাৰ গোলাপ ফুলবিলাক ফুলিছে এনেকৈ। বিহু আহিলে, বহাগ আহিলে, কপৌ ফুলিলে, কুলিয়ে বিনালে, আৰু এয়া বিহু শেষেই। বাৰু যি কি নহওক, ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজিৰ দিনটোত কি কৰোঁ, কি নকৰোঁ আপোনালোকক দেখাম। আৰু আমাৰ সৰু ছোৱালীবিলাকে জেং বিহু মাৰিছিলে, তাকো মই ভিডিঅ' কৰি থৈ দিছিলোঁ, তাকো দেখাম আপোনালোকক। আৰু আমাৰ গাঁৱৰে সৰু ছোৱালীবিলাকে বিহু মাৰিছিলে, জেং বিহু, তাকো মই ভিডিঅ' কৰি থৈছোঁ, আপোনালোকক দেখাম কেনেকৈ বিহু কৰিলে তেওঁলোকে। আৰু একেবাৰে সৰুখিনিতো দেখালোৱেই, গৰু বিহু হুঁচৰিখিনিও দেখালোঁ ভিডিঅ'ৰ যোগেদি। আৰু এতিয়া আৰু এযোৰা আছিলে, সেইযোৰাও মই থৈ দিছোঁ, আপোনালোকক দেখাম। আৰু এতিয়া কি বনাওঁ, কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আজি লেটা ভাজিম, এৰী লেটা। আৰু এয়া চাওঁ ব'লকচোন। এইখিনি হ'ল এৰী পলু, আৰু ইয়াৰ পৰা এৰী সূতা ওলায়। আৰু এইখিনি বইল কৰি ল'লোঁ পানীত, গৰম পানীত উতলাই তেতিয়া ইয়াৰ পৰা পলুটো উলিয়াবলৈ ভাল হয়। এতিয়া মই ইয়াৰ পৰা পলুটো ওলাম। এতিয়া ঠাণ্ডা হ'ল, উতলোৱাৰ পিছত ঠাণ্ডা কৰি ৰাখিলোঁ, আৰু এতিয়া ইয়াৰ পৰা পলু উলিয়াম। এইফালে এইটো বাঁহটোৰ পৰা এনেকৈ এৰুৱাম, যিটো চিৰা বুলি কয়, আমি চিৰিম এতিয়া। আৰু এইটো লেটা নহ'ল, এইটো যোগী বুলি কওঁ, এইটো যোগী বুলি কওঁ। এইটো যোগী হৈ থাকিলে লেটা নহ'ল। এয়া আৰু এটা, এইটো যোগী, এইটো লেটা নহ'ল, যোগী হৈ থাকিলে। এয়া ইমানখিনি ওলালে, গুচোৱাৰ পিছত এইখিনি লেটা, এইখিনি যোগী, সমানে ওলালে যোগী আৰু লেটা। এইখিনি এতিয়া গুচাই মেলি ল'লোঁ, আৰু ইয়াৰ ভিতৰত যিটো পেটু আছে সেইটো উলিয়াই দিম। উলিয়াই তাৰপৰা ভজা হ'ব। আৰু এইখিনি হ'ল যিখিনি সূতাখিনি ধুই মেলি চফা কৰি ল'লোঁ। আৰু এই সূতাখিনিৰ পৰাই এই খোলাখিনিৰ পৰাই সূতা উলিওৱা হয়। এই সূতা যিটো আমাৰ বহুত মূল্যৱান আৰু বহুত দামী সূতা, ইয়াৰ পৰা হ'ব এই সূতা। আৰু এতিয়া বনাম ভাজি, পলুৰ ভাজি। কেৰাহীত তেল দি লৈছোঁ, বনাবলৈ একেবাৰে ৰুজু। আৰু ইয়াতে পিঁয়াজ দিম সৰহকৈ, পিঁয়াজ দিলে খাই ভাল লাগে। কেঁচা জলকীয়া, পিঁয়াজ পূৰা দি লৈছোঁ। খাবলৈ যে ইমানেই টেষ্টি, কি ক'ব আৰু। এইফালে বনাইছোঁ ৰঙালাও ভাজি। পিঁয়াজখিনি অকণমান ভাজি ল'ম, ৰঙচুৱা নোহোৱাৰ আগতেই। আৰু পিঁয়াজখিনি এয়া ভাজি ল'লোঁ। ইয়াতে হালধি, নিমখ চব দি ল'ম। হালধি অকণমান, নিমখটো কম হ'লে খাই ভাল নালাগে। নিমখ অকণমান বেছি হ'লেহে বেছি ভাল লাগে।
আৰু এয়া এতিয়া লেটাখিনি দি দিছোঁ ইয়াতে পিঁয়াজখিনিত। লেটাখিনি আগতে যিহেতু বইল হৈ আছে, এতিয়া বেছি নাভাজিলেও হ'ব। অকণমান দেৰি ভাজি লৈ নমাই থ'ম। আৰু এয়া অকণমান দেৰি এনেকৈ লৰাই অলপ সময় ভাজিলেই হৈ যায়। এয়া হৈয়ে গ'ল মোৰ লেটা ভাজি। আপোনালোকে খাই পাইছেনে বাৰু? খাই চাবচোন, বহুত মজা লাগে খাই। এয়া হৈ গ'ল লেটা ভাজি। ইমানেই ভাল লাগে খাই, কি ক'ব আৰু। লগতে ৰহি সাজে পাতি লৈ ল'ব, পূৰা খাব। আৰু এইফালে ৰঙালাও নিদিও আধা সিজা হৈছে আৰু দুপৰীয়া ভাত পানী খাই মেলি এতিয়া আজৰি হ'লোঁ আৰু লেটাৰে ভাত খালোঁ। খোৱাটো নেদেখুৱালোঁ বাৰু। আৰু এতিয়া মই অন্য কামত ব্যস্ত হ'ব লাগিব। আৰু ঘৰত এতিয়া নাই, সকলোবিলাকে বিহু খাবলৈ ওলাই গৈছে। মই আছোঁ আৰু মোৰ সৰু ল'ৰাটো আছোঁ। আমি দুটাই আছোঁ বৰ্তমান। আৰু মই বেলেগ কামত এতিয়া ব্যস্ত হ'ব লাগিব। আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আপোনালোকক আমাৰ যি মই কৈছিলোঁ যে বিহুখন, সেই বিহুখন দেখাম আৰু দেখাই মেলি মোৰ ভিডিঅ'টো সামৰণি মাৰিম। আৰু এয়া চাওক, ইমান ধুনীয়াকৈ ফুলি আছে বগা জবাকেইটা।
আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু চাই কেনেকুৱা পালে যদি ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু যদিহে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ দিনবিলাক ভালে কুশলে যাওক সকলোৱে ভালে কুশলে থাকক ভগৱানে আপোনালোকক সকলোকে ভালে কুশলে ৰাখক তাকে কামনা কৰিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ আহোঁ বাই বাই